হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ পাতি ভালনে? আজি ৰাণীৰ ফাৰ্ষ্ট ছাৰ্ভিচিং আছে। আজি বুলি নহয়, ইয়াৰ টাইম আগতে হৈ গৈছিল, কিন্তু মই টাইম নোপোৱাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ আৰু গাঁৱত আছিলোঁ। আৰু ইয়াৰ কথা এটা মই ভাবিছিলোঁ মানে কি, বাকী মোৰ যিটো এফজেড আছে, সেই এফজেডত মই 1000 কিলোমিটাৰ প্ৰথম মোক ফাৰ্ষ্ট ছাৰ্ভিচিঙত দিছিল। মই ভাবিছিলোঁ যে 1000 হ'ব চাগে কিজানি। তো কিন্তু ইয়াৰ ফাৰ্ষ্ট ছাৰ্ভিচিংটো 500 কিলোমিটাৰত দিছে, 500 কিলোমিটাৰত দিছে। তো সেইকাৰণে কি হ'ল, মোৰ ছাৰ্ভিচিংটো টাইমটোও পাৰ হৈ গৈছে, প্লাছ ইয়াৰ যিটো কিলোমিটাৰ হৈছে, কিলোমিটাৰটো চাব পাৰে, ইয়াতে আপোনাৰ 720 হৈ গৈছে। কিন্তু আপোনাৰ দিছিলে প্ৰথম ছাৰ্ভিচিঙৰ টাইম দিছিলে 500 কিলোমিটাৰ, কিন্তু গাঁৱত থকাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ। তাতে আছিলে, কিন্তু তাতে আৰু কৰাতকৈ মই বোলো যে গুৱাহাটীত লৈ যাই একেলগে কৰিম। আৰু ইয়াৰ নাম্বাৰ প্লেটো আহিছে নেকি, আছে যিখিনি ডকুমেণ্টছ আছে, কিবা আছে, এইবিলাক যাই আজি আনিব লাগিব। তো টাইম নোপোৱাৰ কাৰণে আজি শুক্ৰবাৰ আছিল, ভাবিলোঁ যে নামাজ পঢ়ি উঠি ভাবিলোঁ যে নাই, আজি ছাৰ্ভিচিংটো কৰাই লৈ আনো। তো এতিয়া ব'লক ছাৰ্ভিচ চেণ্টাৰত যাওঁ, কিমান কি আৰু ইয়াৰ কষ্ট আহে, বা হয়তো ফাৰ্ষ্ট ছাৰ্ভিচিঙত কি কি কৰিব লগা আছিল, কিন্তু মই কি নকৰিলোঁ সেইখিনি কথা সুধি ল'ম। আৰু ইয়াৰ ফাৰ্ষ্ট ছাৰ্ভিচিঙত কিমান টকা তাৰমানে খৰচ হয়, বাকী ডিটেইলছখিনি দেখাই দিম আপোনালোকক। আৰু নাম্বাৰ প্লেট যদি লাগিছে, নাম্বাৰ প্লেটটো একেলগে লগাই আনিম। তো ব'লক, লগ পাইছোঁ আৰু। তো এতিয়া 3টামান বাজিলে, ইয়াৰ আৰু টাইমটো উল্টা পাল্টা হৈছে, টাইমটো মিলাই আনিম একেলগে। এতিয়া মই আছিলোঁ আপোনাৰ ছায়েন্স মিউজিয়ামৰ খানাপাৰা ফিল্ডৰ সন্মুখতে। বাইক হৈছে এনফিল্ড, ৰয়েল এনফিল্ড। চাবিৰ লগত বেচলাইট নে কি কয় এইটো লগো আছে কি ইয়ামাহাৰ। চ' বহুত আগতে লৈছিলোঁ, সেইটো বাইকৰ লোৱাৰ সময়তে লৈছিলোঁ। এইটো বাইক নহয়, মই যেতিয়া হেলমেট ইউজ কৰি আছোঁ, এই হেলমেটটো লোৱাৰ সময়তে তেতিয়া তাৰমানে সিহঁতে ক'লে যে নাই, এইটো এটা গিফ্ট হিচাপত তুমি লৈ যোৱা। চ' তাতেতো লগোৱাই নাই, এতিয়া ভাবিলোঁ যে ইয়াতে লগাই থৈ দিওঁ বৰ্তমানৰ কাৰণে। পূৰা গোটেই গুৱাহাটী জাম, এনি টাইম জাম, মেইন হাইৱেটো জামেই জাম। মানে ব্ৰিজবিলাক বনাই আছে ন, বনাই থকাৰ কাৰণে একদম পূৰা জাম লাগি আছে এনি টাইম। ছাৰ্ভিচিং আছিল, বলক আমাৰ জেগাত আমি সোমাই যাওঁ নেকি। ছাৰ্ভিচিং আছিলে, বুকিং কৰা আছিলে, একবাৰ ফোন মাৰিছিলোঁ। ফাৰ্ষ্ট ছাৰ্ভিচিং হে, প্ৰব্লেমটো পাইছিলোঁ, কিন্তু সেইটো আৰু এতিয়া কথা পাতি ল'ম। কিলোমিটাৰটো অলপ বেছিকৈ চলাইছোঁ, কিন্তু মই 725 মান হ'ল চাগে। মই ফোন মাৰিছিলোঁ মানে, তেতিয়া মই 1000 কিলোমিটাৰ বুলি ভাবি কিনে মই গাঁৱত গ'লোঁ, আহিলোঁ। প্ৰব্লেম মানে কি, ৰানিং সেনেকুৱা কৰা নাই, কিন্তু একদিন ৰানিং কৰাটো অলপ বেছি হিট হৈ আছিল, একদম অভাৰ হিট। হিমালয়ান কি বস্তু, কি হয় এতিয়া ধৰি লওক ফাৰ্ষ্ট ছাৰ্ভিচিং কৰালৈ ন, এইটো কিমান, তাৰপিছত কিমান চলাব পাৰিম, কিমান কিলোমিটাৰ? 10,000 কিলোমিটাৰ চলাব পাৰিম ফাৰ্ষ্ট ছাৰ্ভিচিং, মানে ছেকেণ্ড ছাৰ্ভিচিঙক লগি 10,000 চলাব পাৰিম আৰু। মানে ছাৰ্ভিচিং তেতিয়া ছেকেণ্ড ছাৰ্ভিচিঙত তেতিয়া কি কৰাই দিব? এডিটিভটো প্ৰাইচ কিমান? কি হয় এইটো? নালাগে, প্ৰথম ফাৰ্ষ্ট ছাৰ্ভিচিংটো পইচা পাতি ইমান বেছি এটা নাই, জাষ্ট নৰ্মেল ছাৰ্ভিচিং কৰাই দিয়া। নাই একদম দেখা নাই, একদম কি হৈ গৈছে। ফাৰ্ষ্ট ছাৰ্ভিচিঙত কি কৰাই দিব? ইঞ্জিন অইল, মবিল ফিল্টাৰ, সেইটো চেঞ্জ হ'ব। আৰু কি কৰাব? চেইন লুপ হ'ব আৰু চেক কৰাটো কৰিব ন। আৰু ইয়াৰ যিটো মিটাৰ চিটাৰ আছে, সেইবিলাক টাইম টেবুল এইবিলাক অলপ মিলাই দিবচোন, মই বুজি পোৱা নাই, এইটো মিলাবলৈ চেষ্টা কৰিছিলোঁ। টোটেল এষ্টিমেট ইমান আহি যাব, 1132। অঁ, ওপৰত মই নাম্বাৰ প্লেটৰ কথা সুধি আহোঁ ন। হা, চাবিটো দি গ'লোঁ, বাইক সেইটো, সেইটো উল্টাকৈ থোৱাটো।
ঠিক আছে কৰাই থাকক, মই এইফালে সুধি আহোঁ ন। নাম্বাৰ প্লেট আহা বুলি কৈছিলে। সাৰ্ভিচিং কৰাই লওক, এতিয়া তাতে লগাই দিব না ক'ত? তাতে লৈ লওক। মোবাইল ডাউন দি আছে। রানি অন ওয়ার্কিং মোড, কাম চলি আছে পুরো রানির। তো ব্লক ফার্স্ট সার্ভিসিং কষ্ট একবার চাইলো ন কিমান আহিছে? 1132 টকা। এতিয়া কি কৰা গৈছে, বেছি কাম কৰিব যোৱা নাই। ইঞ্জিন অইলটো চেঞ্জ হৈছে আৰু কি কিবা কৰাইছে নাজানো আৰু। এতিয়া আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙত গ'ল মোৰ কিমান 1132 কামটো হৈ গ'ল। এতিয়া ছেকেণ্ড কাম বাকী থাকিলে ইয়াৰ নাম্বাৰ প্লেটটো আহিছে, নাম্বাৰ প্লেটটো লগাই লওঁ একেলগে, চাই লওক। ঐ হাই 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 মেৰি ৰাণী তো ৰেডি হৈ আছে। বাকী চব ঠিকে আছে ন? নাম্বাৰ প্লেটটো আহিছিল বুলি কৈছিল মহিবুল ৰহমান। মেছেজটো বহুত আহিছে, এতিয়া কোনটো বা আছিল চাই দিয়কচোন। হৈছে ন? পালে? মহিবুল ৰহমান FK8936 নাম্বাৰটো বেছি এটা খাছ নহ'ল নেকি? আজি ডেট কিমান আছিল? 3/4 না 3? ঠিক আছে হা, থেংক ইউ। আহিছোঁ দিয়ক, হৈ গ'ল ন? বলক, মোৰ ৰাণী ৰেডি হৈ আছে, জিকি আছে, একো নাই। এইফালে যাব লাগিব নেকি? ইয়াতে 8936 নাকি? 8936 এইটো হ'ল মোৰ ৰাণীৰ নাম্বাৰ প্লেট। হৈ গ'ল ন? এতিয়া কেইদিন পিছত আহিব আৰচিটো? 10 দিন, 1 সপ্তাহ? ফোন কৰিব ইয়াৰ পৰা ন? ঠিক আছে বাৰু। কাম টোটেল কাম কমপ্লিট হৈ গ'ল। তো এতিয়া মই ৰাণীক লৈ ওলালোঁ। বাকী অলপ ছুটি আমি কৰিলে মেনেজাৰজনে, ছাৰ্ভিচিঙৰ মেনেজাৰ নে কি আছিল, সি কৈছে ভিডিঅ' ৰেকৰ্ডিং নহ'ব। তো মই বোলো ঠিক আছে, অ'কে দে, এতিয়াতো আৰু কথা নাই। ছাৰ্ভিচিং যিহেতু এটা গ'লে, আগৰ ব্ৰেকটো অলপ কমকৈ লাগি আছে, ধুই দিছে ন, ধুই দিয়াৰ কাৰণে চাগে এনেকুৱা হৈছে। টাইম টেবুল মিলাই দিছে এতিয়া, তুমি আজিৰ পৰা ৰেডি। অ'কে, তুমি ৰেডি হৈ গ'লা য'তে ত'তে যোৱাৰ কাৰণে। গ্লাছটো মিলাই দিছে না দিছে?